ৰংঘৰৰ বাকৰিত আহিলে এটাই কথা মনত পৰে যে জোনবাই, আমাৰ বিখ্যাত জোনবাই, নয়নদাৰ জোনবাইখন মনত পৰি যায়। জোনবাই চাওক, এইটো ঘৰৰ সন্মুখতে শ্বুটিং হৈছিলে। এদিন সঁচাকৈ আমাৰ সুখ আহিব, দিছ ইজ চং। অ' মাই গড, চাওক ৰংঘৰ। আমাৰ মৰমৰ জোনবাই ইয়াতে শ্বুটিং হৈছিলে। আমাৰ ৰজাবিলাকে এইটো ৰংঘৰৰ পৰা নামি পেলাই তলত ৰং চাইছিলে, তাৰমানে বিহু পাতিছিলে। তো তাৰ কাৰণে এইটো ৰংঘৰ হ'ল। তো নাজানো আৰু কিমান কি। তো ৰংঘৰৰ মই বিষয়ে ইমানেই জানো। আৰু আমাৰ শিৱসাগৰ ৰংঘৰ বুলি ক'লে মানে কি জোনবাই, আমাৰ নয়নদাৰ ক'লে জোনবাই। তো বৰ্তমানতো তেওঁৰ বন্ধু চলি আছে বাৰু। সেই আৰু ৰংঘৰৰ তলত এয়া আহিলোঁ, চাওক ৰং চাবৰ কাৰণে ৰংঘৰত আহিছোঁ। আমাৰ আহোম ৰজা যিবিলাক ৰজা আছিলে, চুকাফা, চাউলুং চুকাফা, তো তেওঁলোকে মানে এই ৰংঘৰটোৰ পৰাই বহি বহি ৰং চাইছিলে। তো সেই আৰু ৰংঘৰৰ বাকৰি, ৰংঘৰ ৰংঘৰ ৰংঘৰ। ঘৰটো একেই নচবতে মাটি লগাই দিয়া যে, তাৰ কাৰণে সেয়াই আৰু চব। এইটো মোৰ পিছফালে ৰংঘৰ, এইটো ৰংঘৰৰ চৌহদ, কি ধুনীয়া চব, মজা। ৰংঘৰৰ বাকৰি ইয়াৰ পৰাই মানে আমাৰ আহোম ৰজাসকলে ৰং চাইছিলে ওপৰৰ পৰা। এই ওপৰৰ পৰা ৰং চাইছিলে আমাৰ আহোম ৰজাসকলে। ৰংঘৰ আমাৰ আহোমসকলৰ যিটো ৰংঘৰ, সেইটো চালোঁ। এতিয়া যাওঁ আৰু। বাই বাই ৰংঘৰ, বাই 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 বাই।